Hey, what's up guys, welcome to my YouTube channel, welcome to another video. কি খবৰ তোমালোকৰ সকলোৰে খবৰ ভাল নে? পিছে মোৰ খবৰ অকনো ভাল নহয়। প্ৰায় 3 মাহ ধৰি চেনেলত কোনো ধৰণৰ ভিডিও দিব পৰা নাই, কোনো মেসেজ এটা কৰি খোদা নাই যে ভাই ভিডিও কি আপলোড কৰা নাই চেনেলত। দুখটো লাগিবই ন। ইফালে 3 মাহৰ ভিতৰত এটাও সাবস্ক্ৰাইবাৰ গেইন হোৱা নাই। 3 মাহ আগত যেনেকুৱা সাবস্ক্ৰাইবাৰ আছিল এতেও কিমান সাবস্ক্ৰাইবাৰ আছে। কেলা ইমান দুখ লৈ যাই কিয় আছো বে মই। বাৰু যেই নহওক গাইজ আই এম বেক আকৌ উভতি আহিছোঁ তোমালোকৰ মাজত তোমালোকৰ মৰম চেনেহ আৰু ভাল পোৱা ৰাখাত আই মিন সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ ৰাখাত থাম্বনেইল আৰু টাইটেল দেখি গমেই পাই গৈছে ভিডিওটো কাৰ ওপৰত বনোৱা হৈছে হয় অসমৰ মিছ ৱৰ্ল্ড মিছ বিউটি ফেশ্বন ইনফ্লুৱেঞ্চাৰ লগতে অসমৰ জনি সিন্স গৰিবৰ ইমৰান হাছমি Mr.Jsb তো কৰিলো সাবস্ক্ৰাইব আৰু লগাইলো কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰো আজিৰ এই ভিডিও Hey guys মোৰ আৰু Mr.Jsb বিয়া ঠিক হৈ গল আৰু হে কি কয় এইবোৰ খসাইনে ওয়াও Congratulations both of you. মিলিবো দে দুটাই পিছে তাৰ কাৰণে কিবা গিফট সিফট ৰেডি ৰাখিছান নাই মই তাকে গুন্দ জাঙ্গিয়া তাক মই গিফট দিম কাৰ মই তা হ'ব লগা ওয়াইফ হয় আৰু মই তাকে গুন্দ জাঙ্গিয়া তাক মই গিফট দিম কাৰ মই তা হ'ব লগা ওয়াইফ হয় হে গুন্দ জাঙ্গিয়া কোনোবাই গিফট দিয়ে নেকি আৰু হি এই গুন্দ জাঙ্গিয়া হুঙি ই আৰু হকত হ'ব আৰু ই বলবান হ'ব কি কয় এইবোৰ গুন্দ জাঙ্গিয়া হুঙিলে মানুহ হকত হৈ যায় নেকি এক সেকেন্ড ৰবা মই মোৰ বন্ধু এটাক মেসেজ কৰিলো কিউ বহুত খিনাই আছে আই মিন কিউ বহুত ক্ষীণ তাক মেসেজ কৰি খবৰটো কৈ দি মোবাইলটো কত अबे साले तभी मलाइका मैम एक बार साइड पोस्ट प्लीज मैम एक बार ये हाँ लेफ्ट वाला हाँ मैम हाँ मलाइका मैम एक मिनट मलाइका मैम एक पोस्ट प्लीज मैम তো দেখিলে না বন্ধুসকল অসমৰ মালাইকা আৰোৰা ক্ৰিঞ্জ কন্টেন্টৰ এটা সীমা থাকে আৰু এইজনে সেই সীমা পাৰ কৰি বহুত আগতে গুচি গল এতে যদি মই কিবা টানকে কও বহুতে কব ৰেসপেক্ট গাৰ্লস ৰেসপেক্ট ওমেন यू आर राइट ब्रो আরে বন্ধুসকল মই এটা কথা কও মালাইকা আৰোৰা যদি এই ভিডিওটো চাই ন তাই নিজে নিজৰ নামটো চেঞ্জ কৰি লব যে কব মোৰ নামৰ গলত ফায়দা উঠাই আছে সবে মই এইজনে কৈ দিও বিচাৰিছো সুমি দাঙ্কাতি কৈ দিও বিচাৰিছো যে পিছফালে কাপোৰ ভৰাই আগফালে কাপোৰ দি মালাইকা হ'ব নোৱাৰা ইয়াৰ কাৰণে ট্যালেন্ট লাগিব বিউটি লাগিব যেটো তোমাৰ ওচৰত একদম নাই हेलो मैम उर्फी मैम प्लीज फोटो प्लीज एक पोस्ट दीजिए में तो ढंग के कपड़ा पहन के आओ व्हाट इज नॉनसेंस किसने कहा अभी आप ढंग से कपड़ा नहीं पहन के ढंग से कपड़े पहन के आओ माय फैशन नो क्वेश्चन বন্ধুসকল জীৱনত ফাৰ্স্ট টাইম এনেকুৱা উৰ্ফি দেখিলো যাৰ জাবেদ দুটা বহুত ডাঙৰ আই মিন তাই ফিগাৰটো চোৱা আৰু উৰ্ফি জাবেদৰ ফিগাৰটো চোৱা মিলিছে নে कैसी अपमानजनक बातें कर रहा है लड़का ये अश्लील है ये लोंडा বাকি তোমালোকে বুজিছাই চাগে মই কি ক'ব বিচাৰিছো ইউ আৰ সো ট্যালেন্টেড আই নো अरे कहना क्या चाहते हो অলৰাইট গাইজ আজি কাৰণে মানে ভিডিওটো অলপ শৰ্ট হৈছে মই জানো নেক্সট টাইম অলপ দীঘল কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ ওচৰত টপিক নাছিল সেই কাৰণে অলপ শৰ্ট হৈছে নেক্সট টাইম ৰেগুলাৰ ভিডিও আহি থাকিব আৰু পাৰ্সোনেল ইস্যু কাৰণে 3 মাহ ভিডিও দিব পৰা নাই আই এম সো সৰি আৰু এই ভিডিওটো অকল এন্টাৰটেইনিং পাৰপাসৰ কাৰণে বনোৱা হৈছে বাকি কোনো যাতে গা পাতি নলয় আৰু মোৰ ভিডিওটো চাই যদি তোমালোকে ভাল পাইছে তেনলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টি বেলটো প্ৰেছ কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব লাভ ইউ অল